বাবা তই না ঘৰৰ ভিতৰত সোমাই কিনো কৰি আছা ৰে আমাক ক'লে নাই এতিয়া এই পানী চাপলে কিমানো খেলে থাকা একলাখ খেলিবলৈ পাল্লা হয়ে আৰু তই খৰিকেইটা দেখা নাই একলাখ নাই বোলে খালবা নৰা দেউতাই যে আমাৰ পথাৰত কাম কৰি আছে আমাকতো দেউতাই তোক যাই দিয়াতো সহায় কৰি দিবা পাৰা গাড়ীখনত যাবা নৰি গুণত ধৰি ইমান গুণ সেইখানটো চেষ্টা কৰা অনে নাই এতিয়া এই ভাই তই তো ঘৰ না কি এটা থাকা ইমান ইমান ৰ'দ দিছে খানা মই কাম চাম কৰবা নোৱাৰো এটা দেখা নাপা বাইবেটো ইমান ৰ'দত কাম কৰি আছে তই ঘৰৰ কাম খেলা কৰবা নৰা এই মই যাওঁ তই ক'ত যা তইতো পথাৰৰ কামটো কৰবা নৰা বা ঘৰৰ কাম খেলা কৰবা নৰা যাচোন যা যতে মৰা মৰগে ঘৰত নাহিবি তই আজি এই পাপি হেল্ল' জুনু কি কৰিছা তুমি ঘৰত কিবা কাম চাম আছে নেকি নাই যদি ৰাস্তাত আছো মই মায়েৰে গম পাই নেকি নাপায় তে মাছে তই তাড়াতাড়ি ঘুম আজি হকৰ ঘৰতে দি আছো মই মজা নমিতা এটা কথা গম পাইছা না নাই ভাই জুনু আৰু ৰাহুলে তাতে কথা পাতি আছে কোতে তাতে মই চাই আহিলো বাছ হয় নেকি তাই তাতে কৰবা গেছি নেকি এতিয়া কিবা কথা পাতি মই নাজানো দেচোন দে চাই কাৰণে আৰু বেয়া নাপাবি মোক গাঁৱৰ আপি কাৰণে কৈছো আৰু বেলেগে বেয়াও পায় মোক কলি মই নকাকৈ থাকিবা নো সেইকাৰণে কৈছো দেচোন তই শাসন কৰবি আৰু মই যাওঁ ৰ তাইক দি আছো যাতে দেখোন দেখাই নাপাওঁ মাকে কৈ শুনা কথা কিনো কৰি আছা ওলা নাহিকা ঘৰটোতে কোনে মৰি আছা নেকি তই নেকি আগ আহিয়া ঘৰত বহিবা অহা নাই মোৰ ঘৰত বহিবা জাগা আছে তইনো কিনো বকি আছা মই আহিলে একো বুজা নাই ভালকে কচোন কি আছে তইনো ক'ত গম পাবি তোৰ পুতেৰৰ কথা ছাগাল কৰি দিছা আৰু য'তে ত'তে ঘাঁহ খাই গুচি যা তই কিয় হিংকে ক আগে তোৰ জেৰে শাসন কৰবি তাৰপিছত আমাৰ আপি ভালে মোৰ আপিকে তহঁতৰ ল'ৰা দে আমাৰ আপা কি ভাল পাই গৈছে নেকি তোৰ জেৰে যদি ভাল নাপায় আমাৰ ফোন কৰি মাতি আছে ঐ তই কা হিংকে কৈ আছা তোৰ জেৰে যদি ফোন নকৰে আমাৰ আপা ভাল পাব নৰে কথা নকবি দে কাৰণ তোৰ জেৰে দুখ আছে আমাৰ আপা দুখ আছে দুৰে সমান দুখ আছে ঐ তই কাক আঙুলি দেখা কথা কৈছা তই মোক চিনি পোৱা নাই জখনি চালা ঐ আগে তোৰ নিজৰ জেৰে শাসন কৰবি তাৰপিছত আমাৰ আপাক দুখ তোৰ ভিতৰে খুচলে আনিছি মোৰ আপি গম পাইছা ওলাই দি ক'ত থৈছা আপি তোৰ কি আপি আকৌ নাছিলে আমাৰ আপা তোৰ ডক্টৰ আপি কি ভাল পাবাই না আমাৰ আপি সৰু আছে গম পাইছা তই আমাৰ আপা ডাঙৰ হৈছে তে তহঁতৰ আপা ডাঙৰ হৈছে তোৰ বিয়া কৰিব পাৰা হৈছে তোৰ যেহেতু সৰু আছে সেইকাৰণে লগ ধৰে তোৰ লগ ধৰে তোৰ আপা যদি তোৰ লগত মাতি নাই তোৰ কেতিয়া লগ ধৰিব কিয় তাই কি আহে তোৰ জেৰে বেছি মানে ভাবি তাই কি আহে তোৰ জেৰে ঐ তোৰ আপি ঘৰক বা মৰা পাৰে দহত কিন্তু মই তোৰ ঘৰ ঠাই খাবা জনাই তোৰ যে নিলেজ যেনি তই কি লাজ নাপা তোৰ আপি ঘৰক বা মৰা পাৰে যা হলে যা তোৰ জেৰে লাজ খান মৰে প্ৰায় তোৰ জেৰেক মই খান ঘৰত নেখা একদিন বৰি কৰি আনি আনে বেয়াকে কৈছি মোৰ মানে মাথা গৰম হৈ গৈছে সেইকাৰণে মই বহি আছো এই মাত্ৰ মাইৰে গা ফুলক কাজা কৰি মাই গম পাইছি নেকি মাইৰে গম পাইছে সেইকাৰণে ভিতৰত তুমি তাড়াতাড়ি বলা খোলা বাবা তই থাকছোন আছে দে ভাই বাই আমি বুজিয়ে পোৱা নাই
মই এই মাত্ৰ গম পালো আছা নিশিজা হেন্দে অ মানে দেখছা বুকে বুকে নীলা হেন্দে খচ্চৰ মানুহ জানছা নিয়াত ধান্দাতে এনেকে মৰছিল মই দেখাই পাইছো কেইদিনমান অফিচৰ এৰি দি আহাং সূতা দি আহি পেলাই দেখা পাওঁ মই বাটত মই জানোৱে সেনে কৰিব যা এতিয়া ঘৰক যা ঘৰক যা আকৌ নকৰে যা কৰিব হেন্দে মানুহ ভাল নহয় যা হেন্দে মানুহ ভাল নহয় খচ্চৰ মানুহ জানছা মই জানোৱে সেনে হ'ব বুলি যা যা ঘৰক ঠিক আছে এতিয়া ৰাখো ন অ ৰাহুল উঠা বহুত দেৰি হ'ল কি আজুনো কামখিনি কৰাগে ৰাহুল কিমান কাম আছে মই গাটো ধুই আহিলো জনা কামখিনি কৰাগে ৰবা কৰো ৰবা কইনো ভাত দিলে নাই মই ভাত বনাব নাজানো মায়ে বনাইছে নেকি কত যাও বাগিচা মানে ফুলনি হৈ থাকিম এই পাতি পলে এই অৱস্থা আছে মোৰ আর ইয়ারা দুনো দেন হলো আর দিন মোর আর বনো হলো রুগা ওজনো কাহিনী হল না ভাত বাড়া গেছ মায়ে পারবো নেকি মই নৰো মই মাইক কল বসু ভাত হাজিছি আহা বিটা কি করছা বা শুনো নাই কওকচোন আমার তো জানা ফুটে আইছি না বাইদেউ আকৌ কামে নকৰে চব কাম আমাৰ ৰাহুলে কৰে মই হলবলে কিমান কৰি কওকচোন মই ভাতকেইটা বনাওঁ আৰু কিবা কিবি কাম চাম কৰোঁ তাই কেৱল মোবাইলটোকে থাকে আৰু কি ষ্টাইল কৰিব ৰাতিপুৱা গাটো ধুই বাপৰে চাদৰ মেখেলা যি সেন্দুৰ লিপষ্টিক বাপৰে চাবৰ উপায় নাই তাই তাৰ আকৌ তো আনাই নাই আনা কালিতো আনা চব ৰাহুলে কিনি দিছে মই পইচা দিছো খেদি দিয়াই ভাল হ'ব তাকে খুন্দি কিবা কয় নেকি ভালে তোৰো মনত দিলা দেহা খাবার বাকী নাই তাতে আৰু বস্তু নহয় আছিল সি আগতে এখন কুত্তাও কৰা নাছিল মই তাই কিমান কওঁ কাম কৰ দেউতাৰ প্ৰতি ধৰবুলাৰ কিমান কাম কৰিব সি মোক কয় নহয় মাই মনত ফুৰিও এতিয়া সি তিৰি আনাৰ পৰাই হাজিৰা কৰে বেলেগৰ তাতে বাচন ধুৱে হোটেলত বাপৰে যি মৰম দুৱে ৰাতি যি কথা ৰুমৰ ভিতৰত মোৰ শুনলি মাথা গৰম হৈ যায় দেউতাক আৰু মোৰ কি কৰোঁ মই তাকে ভাবিয়ে পোৱা নাই বাপৰে মাকে বসছি মোৰ মৰম নিচিনা খেদি দিয়াই তাকে খেদি দিয়াই একলা কেনেকে শাস্তি কি ৰাহুলে মোৰ তাৰ পৰা 10,000 টকা আনছি কি কথা কয় সঁচা না মিছা মই কোৱা নাছিলো বাচ্চা সেই 10,000 দিও কন্যাক একলা কাছাই আছে হবা জানছা মই কোৱা নাছিলো এতিয়া কলো দিছোন দে কি নহতে কলো ভাবিছো মই শেষত পইচা পালা কিন্তু কামো কৰিব জনাই যি বস্তু আনি দিছি আপোনাৰ পৰা ধাৰ কৰি আনছি দিতে 10,000 লাগে বুলি দিছো মই এৰি গাতি জমা কৰিছিলো সেই পইচা উঠা দে সেই পইচা সেই তাকাই দিছো আমাৰ দোকে গালি পারবো হয় না কৈছো ঘৰৰ ভিতৰত আছে সি আছে নি ঘৰত আছে আছে নি ভাই মই কামত যাওঁ দে হয় নেকি মই যাওঁ দে মই থাকি হয় তো ভাত খাইছে না খাম দে ভাই যা আমি তো ভাত খাই কিনে যাওঁ মই যাওঁ দে ভাই তই যা মা আপনি মই যে কাম নকৰে কিয়া ঐ তই কি কথা কয় মোক মই কি কৰিব লাগে হাৰে তই হবে তই লাজ নাপা তই মোক কি কথা কৈ আছা তই কাম কৰিব লাগে না মই কাম কৰিব লাগে এখন ঘৰত মই কাম কৰিব নৰো কিয়া বিয়া বালি কাম কৰিব নৰা মায়ের ড্রেস হবলিছে না মায়ের দিন জিনকে মোক খেদি আছিল তোরা হে আছে কই গতি মোর মাই ধরি কি কথা কয় মোর মাই কি করছি আপনা
ঐ কুলেখিনি পিয়াছিনি তোৰ মায়েৰে জিনকে একদিন মোৰ ঘৰত থৈ দিছিল তই সেয়াকে স্বভাৱ লৈছা তই লাজ নাপা আপা তই যিমান ধ্বংস কৰলি সেই কাম কৰি তোক দেখি পেলাই কাবাৰ তোৰ 10,000 টকা ধাৰে আনিছে সি কিনকে ধাৰ মাৰিব মই মাৰিব লাগব লাষ্টত মই কি জানো আপুনি মোৰ মাইদুৰি কিয় কথা কয়ে কলে বেগিনকে জানছিলি ৰাতি মোৰ মাইদুৰি কিয় কথা কব আপুনি কিয় মোৰ মাইদুৰি কথা কি কয়ে কামৰ পৰা আহাৰ পিছত ৰাতি ধুন্দৰে কি ফুসফুসে নিমে মই নিজে আনাই সি আনছি মোক সব তাই বুদ্ধি দি তাই কেনেকুৱা কৰিছে মই নিজে আনাই সি মোক আনছি মোৰ মাইদুৰি কথা নকওঁ লাজ বৰৰ কাৰণে কৈছো কিন্তু মোৰ মাইদুৰি কথা নকওঁ অ মায়েৰ দ্বাৰা স্বভাৱ লৈছা মাক চাই জিয়া নাজনে নেকি আপুনি তোমাৰ শান্তি নহয় মই কি কৰো কি নকৰো ভাবি মানে মাথা মোৰ গৰম হৈ যায় আইছি নহয় আপুনি লগে দিম ৰ'ব আজি দিব আপুনি হেকা ঐ মাই তই কি কথা কৈছ তই ও পা তই কামত তই বহচোন তই বহ চব কথা কম মই তোক মই ভালকে কৈছো না সেইটো জেঠি মাইৰে আদমে কথা পাতি আছিলো তই জলগে তাই মোক কি কৈছে না মই বোলে চব কাম কৰিব লাগে মই কাম কৰিব লাগে তাই কাম কৰিব লাগে তই কৈছ ৰ'বচোন ৰ'ব তাই কিয় কাম কৰিব নোৱাৰে আপুনি কি মকে ক'ব পাৰে মাইৰে ক'ব নোৱাৰে এই মাই ঐ জুনু জি চি আৰু মিটা মিলা মিলি থাক আৰু কিবা কাজা কৰি লাভ নাই আপোনালোকে কাজিয়া কৰি থাকে মই কাজিয়া নকৰো নহয় এই মাই জি দে আৰু ও পা মই কাজিয়া কৰিব নোখোজো কাৰণ তাই যদি মই ভাল হলো আমি মাৰি যাওঁতে থাকিব পাৰিলো হয় আৰু শুনচোন তেতিয়া জেঠি মাইৰে আহিলে কি কৈছে জানা না তই বোলে 10,000 টকা ধাৰি আনিছে আছো মাই কিয় আনিছা তইতো মোক ক'লে লাগে মই পইচা দিলো হয় ন হয়তো তই মই কাজিয়া ক'ব আহিছি কিন্তু তোক ক'ব দিছি তই বোলে মনে মনে আনিছা মইতো নাই বুলি ভাবিছিলো মাই তই মোক ক'ব লাগে চব কথাটো মই তই মাৰিলে হয় নে নহয় তই তিৰিক নকলে তই চব কথা মোক কবি কাৰণ আজিকালি তিৰিগিলাই মানে য'তত ফেলে দে কেৱল মানে নিজৰ ধনটো থাকিব খোজে আৰু এতিয়া কি কৰিব কৈছোন তই পইচাৰ কথা তই তোমাৰ দিছিল মা অলপমান তোমাৰ দিম মই ৰাতি মই অলপমান আছে অলপমান ধাৰ মাৰি দিবি একেদিনৰ ভিতৰত লাগবই বোলে দেউতাই মোক অলপমান দিছিল মই লওঁ দে হয় পা মই তাতে 3,000 টকা আছিল দে ধাৰ মাৰি দিবি হ'ব দে মাই হ'ব দে আপোনালোকে কি নকৰিছে মই ভিতৰৰ পৰা শুনি আছো এই তই 10,000 টকা ধাৰে দিছিল মই পষ্টন দিছিল দি জানে মাই পইচা দিলা এতিয়া মোক পইচা নাই কাম কৰাই নাই কে ভাল হৈছে এতিয়া তে পইচা দেখা নাই যাব ভাল হলো তই মোক কিয় নকলি তই তোক বস্তু লাগে বুলি অমুক লাগে বুলি গেৰে কিয় খেদিছিলি তই পইচা ধাৰি আনিবাক লাগি তই লাজ নাপা তই মোক তো ক'ব লৈ কিবা এটা কথা দে হ'ব দে মাই তাইক মাত কৰ দি তই মাত কৰ জৰি বুলি মই কিয় কৰিম আগে তাই মোক ক'ব লাগিব তাই পিছতে মই ক'ম দে হ'ব হ'ব দে দিয়ক মায়ে গুচি দিয়ক মায়ে মোক ক্ষমা কৰি দিব দে হ'ব দে আজিৰ পৰা আমি মাই যাই যোনকে থাকে শিকাই থাকিম দে হ'ব দিয়ক মাই তই কাম কৰিবি দেউতাৰে কাম কৰিবি কিবাকে চলিম দে আমিতো দুইখা মানুহে দে হ'ব দে মাই যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব